নমস্কাৰ। এইটো হৈছে এটা ভগাচৰীয়া। আপোনালোকে ভাবিছে ন মই এইটো ভগাচৰীয়া কিয় দেখাই আছোঁ? ইয়াত মই ধনিয়া লগামগৈ। গতিকে চাব নি মই কেনেকৈ ধনিয়া লগাওঁ? গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইকেইটা হৈছে ধনিয়াৰ গুটি। মই বজাৰৰ পৰা কিনি লৈ আহিছোঁ। 5 টকা আনিছোঁ মাত্ৰ। আৰু মই বাতিটোত মই পানী লৈছোঁ, কাৰণ নেক্সট দিনা যিহেতুকে মই এই ধনিয়া গুটিকেইটা মই এই চৰিয়াটোত লগামগৈ। গতিকে মই প্ৰথমতে এইখিনি তিয়াই থৈ দিছোঁ, নেক্সট দিনা মই এইখিনি লগাবৰ কাৰণে। এইটো মাষ্ট আপোনালোকে কৰিবই লাগিব, যাতে আপোনালোকে যাতে ছাকচেছফুল হ'বৰ কাৰণে এইটো। গতিকে আহক নেক্সট দিনালৈ ৰওঁ। মই কেঁচুসাৰ লৈছোঁ 50% আৰু মাটি লৈছোঁ 50%। আৰু এই মাটিখিনিত অলপ বালি মিক্স কৰিছোঁ দেই। তাৰপিছত আপোনালোকে কি কৰিব, এই মাটি আৰু কেঁচুসাৰখিনি একদম টিপটপকৈ মিক্স কৰি ল'ব, একদম ধুনীয়াকৈ। আৰু এতিয়া মই এই বাতিটো লৈ আহিছোঁ। ৰাতি মই পাকঘৰত থৈ দিছিলোঁ। এই বাতিৰ যিখিনি ধনিয়া তিয়াই থোৱা আছিলে, এই ধনিয়াৰ গুটিখিনি মানে ধুনীয়াকৈ একদম এই চৰিয়াটোৰ যিখিনি মাটি আছে তাত চাৰিওফালে সমানকৈ ছটিয়াই দিব। বন্ধুসকল, আজি 7 দিন পিছত চাওক কিমান ধুনীয়াকৈ ধনিয়া ওলাব ধৰিছে। আপোনালোকেও বিচাৰে নেকি এনেকুৱা হ'বলৈ? যদি বিচাৰে আপোনালোকেও ঘৰতে এবাৰ ট্ৰাই কৰি চাব। কিন্তু এটা কথা, আপোনালোকে যাতে মাটিখিনি ধুনীয়াকৈ মিক্স কৰে আৰু সদায় যাতে পানী দি থাকে, শুকাব নিদিব চৰিয়াটো। আৰু আপোনালোকে কি কৰিব, ৰাতিপুৱা যিটো ৰ'দ, মানে 11টা বজালৈকে যিটো ৰ'দ থাকে, বা 9টা বজা 11টালৈকে, সেইখিনি ৰ'দতে এই চৰিয়াটোত হ'ব। তাৰপিছত আপোনালোকে চাহ জেগাতে চৰিয়াটো থৈ দিব। তেতিয়া আপোনালোকৰ এনেকুৱা ফল হ'ব। এবাৰ ট্ৰাই কৰি চাবচোন আৰু জনাব মোক।